হেল্ল' এণ্ড স্বাগতম দৰ্শক যদি আপুনি এয়াৰটেল আইডিয়া ভোডাফোনৰ গ্ৰাহক হয় তেতিয়াহ'লে আপোনাৰ বাবে এটা ডাঙৰ সুখবৰ আছে আৰু যি সুখবৰটো হয়তো বহুতে গম পোৱা নাই এই সুখবৰটো মই দিব ওলাইছোঁ কিন্তু তাৰ আগতে মই ক'ব বিচাৰিম যে যদি আপুনি জিঅ'ৰ গ্ৰাহক হয় তেতিয়াহ'লে ভিডিঅ'টো শেষলৈ চাই থাকি মই ভাল কথা আপোনালোক এটা কম যদি আপোনালোকে এয়াৰটেল ভোডাফোন আইডিয়া এইকেইটা সিমৰ মানে গ্ৰাহক হয় বা আপোনাৰ এইকেইটা সিম আছে তেতিয়াহ'লে আপোনাৰ বাবে সুখবৰ যোৱাকালি ভাৰতী এয়াৰটেলে টুইটাৰত টুইট কৰি কৈছে আৰু ভোডাফোনৰ পৰাও টুইট কৰি কোৱা হৈছে যে মানে আজিৰ পৰা যিটো IUC চাৰ্জ আছিল 6 পইচা সেই 6 পইচা IUC চাৰ্জটো উঠাই দিয়া হৈছে আৰু আপোনালোকে ফ্ৰী আনলিমিটেড কলিং কৰক যি কৰে কৰিব পাৰে আনলিমিটেড ফোন কৰক যিমান কথা পাতি থাকক বেলেগ সিমত কথা পাতক তো নো প্ৰবলেম কাৰণ সকলোৱে গম পাইছে যে একেদিন অলপ কিবা হৈ আছিল মানে নিয়মবিলাক চেঞ্জ কৰি দিয়া হৈছিল 6 পইচা পাৰ সেকেন্ড পাৰ মিনিট দিয়া হৈছিল আৰু 6 পইচা পাৰ মিনিট বেলেগ সিমত কল কৰিলে লাগে প্লাস দামবিলাক বঢ়াই দিয়া হৈছিল তো নতুনকৈ দামবিলাক বাৰু এনেকৈ থাকিব কিন্তু নতুনকৈ এখনমান আৰু ৰিচাৰ্জ ওলাইছে এয়াৰটেলৰ ৰিচাৰ্জ কেখন মই এয়াৰটেল ভোডাফোনৰ ৰিচাৰ্জ কেখন মই কৈ দিছো আৰু ৰিচাৰ্জ কেখন কোৱাৰ লগতে কেইটামান কথা কৈছো ভালকৈ চাই লওক চাওক বন্ধুসকল সকলোতে চৰ্চাৰ বিষয় হৈও আছে বৰ্তমান এয়াৰটেল ভোডাফোন আইডিয়া জিঅ' সকলোবিলাক সিমৰ মানে যেটো এই ৰেটৰ ওপৰত সকলোৰে চৰ্চা হৈ আছে আৰু সকলোৱে মানে সংকোচ কৰি আছে মানে বেলেন্স ভৰাম নে নভৰাম ক'ত নভৰাম সকলোৰে এটা চিন্তা হৈ আছিল যি সময়ত চিন্তাৰ পৰা মানে চিন্তাটো যাতে বন্ধ হৈ যাব পাৰে তাৰ কাৰণে যোৱাকালি এয়াৰটেল ভোডাফোন আইডিয়া ইহঁতে মানে তিনিওটাই মানে আলোচনা কৰিছে চাগে নাজানো কিন্তু তিনিওটা অপাৰেটৰ কোম্পানীয়ে মানে যিকেইটা টেলিকম কোম্পানী আছে টেলিকম কোম্পানী কেইটাই টুইট কৰি জনাইছে যে আহাকালিৰ পৰা মানে আজিৰ পৰা IUC চাৰ্জ উঠাই দিয়া হৈছে IUC চাৰ্জটো আপোনাক পৰা নলয় যেটো 6 পইচা পাৰ মিনিট দিয়া হৈছিল যেটো এক্সট্ৰা চাৰ্জ দিয়া হৈছিল এক্সট্ৰা চাৰ্জটো আপোনাৰ পৰা এতিয়াৰ পৰা নলয় মানে আপুনি যেটো আনলিমিটেড বন্ধ হৈ গৈছিল সেই আনলিমিটেডটো আকৌ আৰম্ভ হৈ গল এতিয়াৰ পৰা আপুনি যি বেলেন্স ভৰাই মানে পেক ভৰাই ডাইৰেক্ট আপুনি পেক ভৰাও সেই পেকটো ভৰাই আপুনি আনলিমিটেড কথা পাতিব পাৰিব সকলোৰে সিমৰ লগত মানে আপুনি যদি ভোডাফোন হয় জিঅ'ত কল কৰক এয়াৰটেলত কল কৰক নো প্ৰবলেম 6 পইচা আপোনাৰ এক্সট্ৰা চাৰ্জ নালাগে আপুনি আনলিমিটেড কথা পাতিব পাৰিব নো প্ৰবলেম এতিয়াৰ পৰা কৈ দিছে মই আপোনাক স্ক্ৰিনশ্বট এখন দেখাই দিছো ভোডাফোন আৰু এয়াৰটেলৰ স্ক্ৰিনশ্বট দুখন মই দেখাই দিম আগতে মই এয়াৰটেল এখন নিশ্চয় দেখা পাইছে আপুনি তাত কৈছে যে আমি আপোনালোকৰ কথাটো শুনিছো যাৰ কাৰণে আমি আপোনালোকক এতিয়াৰ পৰা নতুনকে নিয়ম উলিয়াই দিলো যে IUC চাৰ্জটো উঠাই দিলো আৰু IUC চাৰ্জটো উঠাই আপোনালোকক আনলিমিটেড কলিং কৰিবৰ কাৰণে সুবিধা দিয়া হল আৰু এইটো সুবিধা কেতিয়ালৈকে থাকে এইটো ক'ব নোৱাৰিম কিন্তু যেটো দিছে একদম ভাল কথা সকলোৰ কাৰণে ভাল লাগা কথা জিঅ'ৰ কাৰণে নহয় কিন্তু বাকি এটা গ্ৰাহকৰ কাৰণে ভালৰ কথা মানে সুখবৰ বহুত ডাঙৰ সুখবৰ ভোডাফোনৰটো আপুনি চাই লওক ভোডাফোনৰো নিশ্চয় গম পাইছে ভোডাফোনও দিছে টুইট কৰি জনাইছে যে এতিয়াৰ পৰা আনলিমিটেড কলিং কৰিব পাৰিব 6 পইচা পাৰ মিনিট নালাগে আমাক IUC চাৰ্জটো উঠাই দিছে তো তিনিখন আৰু ৰিচাৰ্জ ওলাইছে লগতে সেই তিনিখন ৰিচাৰ্জৰ কথা মই কৈ দিব বিচাৰিম যে যিখন স্ক্ৰিনত আপুনি দেখা পাইছে নিশ্চয় স্ক্ৰিনত দেখা পাইছে চাওক তিনিখন ৰিচাৰ্জ ভালকৈ স্পষ্টকৈ চিনিব নোৱাৰিলে মই কৈ দিছো 219 টকীয়া এখন আছে 1GB পাৰ ডে 28 দিনৰ কাৰণে আৰু আনলিমিটেড কলিং থাকিব আপুনি যি সিমত কল কৰে পইচা দিব নালাগে এক্সট্ৰা পইচা দিব নালাগে প্লাস আপোনাৰ এখন আছে 399 আৰু 399 খন আছে আপোনাৰ 1.5GB পাৰ ডে ডাটা থাকিব 56 দিনৰ কাৰণে 56 দিনৰ কাৰণে আপুনি চলাই থাকিব পাৰিব আনলিমিটেড কল আৰু নেট যিখিনি দিয়া হৈছে সেইখিনি আৰু এখন আছে 449 এখন থাকিব আপোনাৰ 3GB পাৰ ডে এটা 56 দিনৰ কাৰণে চলাব পাৰিব নিশ্চয় গম পাইছে এই একে ধৰণৰে আছে বাকি কেখনৰো ভোডাফোন আইডিয়াৰো একে ধৰণৰে ৰিচাৰ্জ কেখন বনোৱা হৈছে তো আপোনালোকে এতিয়াৰ পৰা এনেকুৱা একেখন ৰিচাৰ্জ ভৰাই আপুনি চলাব পাৰিব আপোনালোকে ডাটা আৰু কলিং মানে ফ্ৰী কলিং চলাব পাৰিব নিশ্চয় এইটো সকলোৰে বাবে ভাল খবৰ নিশ্চয় গম পাইছে আৰু ভাল খবৰ যেহেতু এটা লাইক কৰি দিব ভাল খবৰটো জনাইছো আৰু জিঅ'ৰ গ্ৰাহকৰ কাৰণে এটা কথা শুনি লওক আপুনি এতিয়াও সংকোচ কৰি আছে নিশ্চয় সংকোচ নকৰিব হয়তো ভৱিষ্যতলৈ জিঅ'ও বাকি কেইটা দিছে যেহেতু জিঅ'ও সোনকালে চেঞ্জ কৰিব নিয়ম নীতিখিনি আৰু চাই থাকিব ভিডিঅ' মই আপোনালোকক ভিডিঅ' বনাই কৈ থাকিম মই আপোনালোকক যে কেতিয়া কাৰ কি চেঞ্জ হৈ থাকিব পাৰে চেঞ্জ হৈ থাকিলে মই আপোনালোকক কম যে জিঅ' কেতিয়া চেঞ্জ কৰে সেইটো গম নাপাওঁ কিন্তু জিঅ' চেঞ্জ কৰিব অতি সোনকালে নিশ্চয় যদি জিঅ' চলাইছে তেতিয়াহ'লে বেলেগ সিমত পোৰ্ট কৰিব দৰকাৰ নাই কাৰণ জিঅ'ই আগৰ পৰা ভাল সুবিধা দি আছে আৰু বৰ্তমানলৈ দি আছে আৰু আগলৈও জিঅ'ই ভাল সুবিধা দি থাকিব বুলি সকলোৰে এটা বিশ্বাস আছে আৰু মোৰো বিশ্বাস আছে আপোনালোকে ভাল সুবিধা পাব
তো আজিলৈ এইখিনিয়ে নতুন নতুন ভিডিঅ' পাই থাকিব আৰু এনেকুৱা ধৰণৰ কিবা যদি খা খবৰ আহে মই খা খবৰ আপোনালোকক দিবলৈ চেষ্টা কৰিম চাই থাকিব ভিডিঅ' থেংক ইউ সো মাচ থ্যাঙ্কস ফৰ ওয়াচিং বাই বাই যদি ভিডিঅ'টো ভাল লাগে এটা লাইক দি যাব থেংক ইউ